এইপিনে আমাৰ মেজিৰ তৈয়াৰী চলি আছে। এয়া দেৱীতে জাবৰ জ্বলাইছে। এইফালে আমাৰ মেজিটো বনিব। ইয়াতে এটা প্লাছ চিনৰ নিচিনাকৈ খান্দি থকা হৈছে। চাৰিওফালে 4ডাল কলপুলি ৰুই মাজতে মেজিটো বনোৱা হ'ব। কাম কৰিছে আমাৰ জন্তু ভাইটি, ইফালে সৰু মামা সেয়া পুখুৰীত লাঙি জাল পাতি থোৱা আছে। ইফালে পৰা ভাইটিয়ে বাঁহেৰে পানীখিনি কোবাই দিছে যাতে মাছখিনি ইফালে আহি যায় আৰু আমি সিহঁতক ধৰি লওঁ। সেয়া আমাৰ মাছ মৰা পৰ্ব ষ্টাৰ্ট হৈছে আৰু জালত মাছ লাগিছে। সেয়া হয়তো বাজি গানে খাস গাড়ী ফচি গ'ল। ঐ ডাম্পাৰ ভাঙি যাব। এইটো ডাম্পাৰ নে বাম্পাৰ নকৰিবা। गाड़ी फंस गया हमारा। दौड़ लगा के मोटे लोने की हमारा मेजी रेडी हो गया। ये रहा लगाओ लगाओ। মেজি জ্বলি গ'ল আমাৰ শেষে হ'বলৈ হ'ল। আমাৰ অসমীয়া এটা পৰম্পৰা। পুহ গ'ল, মাঘ হ'ল, থোপা থোপে লাগ ঐ। আমি কৰিম এতিয়া। এয়া ৰাতি আমাৰ চোৰে এইবিলাক কৰি থৈ গৈছে আমাৰ ঘৰত। খেৰ পেলাই থৈ গৈছে চোতালত। বহুত বেয়া কাম কৰিছে যিটো।
আমাৰ কোনটো ভাইটিয়ে খেৰ পকাই আছে বহুতখিনি কষ্ট কৰিছে কালিৰ পৰা গোটেই ৰাতিটো আমি নুশুলোৱেই মেজিৰ ওচৰতে বহি বহি ৰাতিপুৱাই গ'ল আৰু এতিয়া ৰাতিপুৱাৰ লগে লগে আমাৰ নিয়মখিনি কৰিছোঁ আমি বহুত বেছিকে লাগিবা দেই আৰু বেছিকে লাগিবা তাত বান্ধি দিয়া উগল মাঘল থুপে লাগো আৰু কোৱা উগল মাঘল থুপা থুপে লাগো উগল মাঘল থুপা থুপে লাগো লাগিব ও গাখীৰ খাব দিয়া নিজে খাবই পাৰে দেখোন কিন্তু মায়ে কিন্তু ছেকেণ্ডটো মেজি জ্বলি শেষ হৈ গ'ল আৰু নাপালোঁ কোনে জ্বলালে মেজিটো টেবিলে জ্বলালে আমাৰ মেজিটো এইটো হেপী ভোগালী বিহু সকলোলৈ এইফালে আমাৰ ককা বহি আছে মামী ভিনদেউ জলপান খাই আছে এইটো পুপুলু আমাৰ পুপুলু এইটো ডাঙৰ হৈ গ'ল জলপান খাইছে ভিডিঅ'টো বেছি দীঘল হোৱাৰ কাৰণে ইমানতে শেষ কৰিছোঁ আৰু নেক্সট ভিডিঅ' আহি আছে মোৰ ইয়াৰ পিছত